সকলোকে সুপ্ৰভাত জনাইছোঁ। এতিয়া বৰ্তমান আমি আহি আছোঁ মনোজ ভাইক লগ কৰিবলৈ। মনোজ ভাইক লগ পাওঁ নে নাপাওঁ, যোৱা ৰাতি আহিলে বুলি কোৱা শুনিছোঁ। এতিয়া মনোজ ভাইক লগ পাওঁ নে নাপাওঁ, ছবি ৰাজখোৱাৰ ঘৰত আছে বোলে, জেগাডোখৰ চিনি নাপাওঁ ভালকৈ। এতিয়া আহি থাকক, আমি গৈয়ে থাকোঁ, লগ পাওঁ নে নাপাওঁ। কিন্তু মনোজ ভাই আমি বিগ ফ্ৰেণ্ড দেই, এইজনো এই লগতো আহিছে। मेरी से बरनी आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की परे हुई गलती सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी जो थी अब तो आए जा हमको ले जाए जा अब तो आए जा हमको ले जाए जा अब तो आए जा এঙাৰখোৱা ডিপুত এতিয়া তেল ভৰাম। এতিয়া তেল ভৰাব পাওঁ নাই, কিন্তু মনোজ ভাইক লগ পাওঁ নে নাপাওঁ ঠিক নাই। এতিয়া টাইম হ'ল 10টা 20 হ'ল। 10টা 20 এতিয়া লগ পাওঁ নে নাপাওঁ ঠিক নাই। আহি থাকোঁচোন, গৈ থাকোঁ, পাওঁ নে নাপাওঁ। নাপালেও নাই, পালেও পাম আৰু। এইবিলাক ডাঙৰ মানুহ এতিয়া পোৱাটো আশা টান আছে অলপ। আহি পাইছোঁহি আমি এতিয়া কে বি ৰোডত বহুত জাম হৈছে দেখিছে। এই আজি সোমবাৰৰ কাৰণে বহুত জাম হৈছে। এতিয়া যাক লগ কৰিবলৈ যাম বুলি ওলাইছোঁ, তাক এতিয়া লগ পাওঁ নে নাপাওঁ। লগতে বাকী ৰাজবংশীও আছে সেই বুলি কৈছে, আৰু লগতে মনোজ ভাই আছে ছবি ৰাজখোৱাৰ ঘৰত। সকলোকে লগ পাম বুলি আশা কৰিলোঁ, কিন্তু লগ পাওঁ নে নাপাওঁ ঠিক নাই। আমাৰ লখিমপুৰ এটিমিনত আৰ্মি চাকৰি হৈ ইণ্টাৰভিউ হৈ আছে, চাওক সেয়া মানে ট্ৰেইনিং টাইপৰ দিয়া লিখা হৈ আছে, চাওক। বিশেষকৈ ইমান ভালকৈ নাজানো, আৰ্মি চাকৰি বুলি কোৱাহে শুনিছোঁ। আমি এই ছবি ৰাজখোৱাৰ ঘৰ এতিয়া বৰ্তমান আমি ৰখি আছোঁ। এতিয়া গাড়ীখন দেখিছোঁ, গাড়ীখন সেইখন দেখিছে নহয়, সেইখন গাড়ীখন দেখিছোঁ মনোজ ভাই গাড়ীখন। বৰ্তমান এতিয়া ৰখি আছোঁ, বাঘে চেলেকাই মাতিবলৈ কৈছে। ফাইনেলি মনোজ দাকে লগ পালোঁ। মনোজ দা কেতিয়া আহিলে? একদম বঢ়িয়া। কালি ৰাতি মানে পাঁচবেলা পালে ন? অঁ, ফাইনেলি লগ পালোঁ আমি। এতিয়া আপোনাৰ ভিডিঅ' চাই থাকোঁ কিন্তু দেই, একদম থেংক ইউ। ছাবস্ক্ৰাইবাৰ আমি। ক'ত ঘৰ? ক'ত কস্তুৰী আহিছে নাই? পানীগাঁৱৰ হয়। পানীগাঁৱটো কোনডোখৰত আছিলে? পানীগাঁও এইটো চাইডে ওচৰত কে বি ৰোড যে, কে বি ৰোড। বাকী ভাল আৰু ন? देखो देखो दरिंदगी चेहरे से टपकती है। नंबर 1 का कमीना। छी छी छी, आंखें देखो, नीयत में खोट साफ नजर आता है, हवस से भरी हुई। ভাল খবৰ খাতি ভাল? একদম ভাল। এতিয়া ক'ত যাব, ক'ত প্লেন আছে আপুনি? প্লেন একো ভবা নাই, আজি ঘৰত যোৱা কথা আছে। এতিয়া কি হয় চাই আছোঁ তাকে। ভিডিঅ' নবনাই ইয়াত ক'তো? এতিয়া মানে কালি এনেই এদিনৰ কাৰণে অহা হৈছিলে। সৌভিক দাক লগ পালোঁ, বিগ ফ্ৰেণ্ড দেই আপোনাৰ। এই সৌভিক দা লগতে লগ পালোঁ। এই মনোজ দা কেতিয়া আহিলে বাৰু? কালি আহিলে ন? মনোজ দাক দেখি প্ৰথমতে পূৰা নাৰ্ভাছ হৈছিলোঁ। মনোজ দা ঘৰ কোন জেগা? জোনাই কোন জেগা? জোনাই বুলি জানো, কোন জেগা বুলি? জোনাই বুলি কয় আৰু আমাৰ জেগাডোখৰ। হয়, এদিন কিয় যাম আপোনালোকৰ ঘৰলৈ, ভালকৈ বতাই দিয়কচোন এড্ৰেছটো। লগ পাম বাৰু। লগ পাম ন? এড্ৰেছটো বতাই দিয়ক ভালকৈ। জোনাই বুলি কয়। এতিয়া মানে ইমান গম পাইছোঁ, মানে হেৰিয়ৰ ওচৰত নেকি, ট্ৰেইনৱালীৰ ওচৰত নেকি? ট্ৰেইনৱালীৰ ওচৰত। চিমেণ্ট চাপৰি পাব নালাগে নেকি? চিমেণ্ট চাপৰিৰ পৰা আধা ঘণ্টা ৰাস্তা। হয়, তাতকৈ আৰু বেছি যাব নালাগে ন? আধা ঘণ্টাত পাই যায় গাড়ীত গ'লে। যাম এদিনকৈ, আপোনাক লগ পাওঁ নে নাপাওঁ এতিয়া। কিয় নাপামনো বাৰু।
যাম হা এদিনকে নিশ্চয় আৰু সেই মোৰ চেনেল এটা আছে ভাস্কৰ A to Z বুলি আছে হয় হয় চেনেলটো চাব সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব কৰি দিয়ক ভাল আৰু बड़ा हरामी हो बेटा যাতে আৰু ছাবস্ক্ৰাইবটো কৰি দিব যাতে নতুন ভিডিঅ'সমূহ বনাই যাবলৈ আৰু নতুন প্ৰজন্ম খাপায় আৰু নতুনকে খোলা মানে ভালকে নাজানো সেইটোৱে কৈছোঁ আৰু যাতে নতুনকৈ ভিডিঅ'সমূহ বনাই যাবলৈ উৎসাহ পায় তাৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব কষ্টুৰি লগ কৰিবলৈ মন আছিলে কষ্টুৰি কিন্তু লগ নাপালো নহয় বস্তু এতিয়া শুই আছে ন এই দেৰিকৈ উঠে মানে আপোনালোকৰ আমাৰ কিমান টাইমত ইয়াত কিমান টাইমত পাইছিলে কালি আবেলি 8টাৰ আগত ৰাতি ক'বলৈ গৈছিলোঁ ৰাতি অঁ ৰাতি যোৱা হৈছিলে জেগাত এই লগৰ এজনৰ ঘৰত তেনেকৈ শুতে পোহৰে হৈ থাকিলে এতিয়া উঠিছোহে মই চকুৱে মেল খা নাই ভালকৈ মোৰ যাওঁগৈ দেই বেয়া নাপাব দেই ভালকৈ আমাৰ এইফালে যায় যদি খবৰ মানে হেৰি চাৰিত গম পাম অঁ ভিডিঅ' চিডিঅ'ত গম পাম যদি যায় খবৰ আমি মনোজ ভাই লগ পাই গ'লোঁ আজি কিন্তু বহুত নাৰ্ভাছ হৈ গ'লোঁ কথা ক'ব নোৱাৰিলোঁ কি ক'ম আৰু লগ পাই মেলি এতিয়া কথা চথা দুই এষাৰ পাতিলোঁ যে ঘৰলৈ যাম বুলি ক'লোঁ কিন্তু তাকেহে সময় মিলিলে যাম মনোজ ভাই লগ কৰিব গৈছিলোঁ তাক লগ পাই গ'লোঁ এতিয়া বৰ্তমান ভিডিঅ'টো বেছি দীঘলীয়া নহয় আজি ভিডিঅ'টো একেবাৰে সৰুকৈ বনাইছোঁ আজি মানে বেছি ঘূৰিবলৈও সময়ো নহ'ল অলপ মানেহে ঘূৰিব পালোঁ তাত লগ কৰিবলৈ যাওঁতেনে বহুত টাইম হৈ গ'ল মানে ঘৰটো ভালকৈ চিনি নাপাওঁ মানে ছবি ৰাজ কৰা ঘৰটো ভালকৈ চিনি নাপালোঁ সেইটো কাৰণে আমি ঘূৰাটো বেছি মানে ৰাস্তাটো চিনি নোপোৱাৰ কাৰণে বেলেগ এটা ৰাস্তা দি গুচি যাব লগা হ'ল আৰু ভিডিঅ'টো যদি চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই বেয়া পায় যদি বেয়া হৈছে ভিডিঅ'টো তেও মেছেজ কৰিব কমেণ্ট কৰিব আৰু যদি ভালো হৈছে মেছেজ কৰিব ঠিক আছে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ